আমি ইয়াতে আমাৰ গুৱাহাটী শিলিগুৰি পাইপলাইন আৰু অইল ইণ্ডিয়া পাইপলাইনে মিলি যৌথভাৱে আমি ইয়াতে যিটো আমি অফচাইড মক ড্ৰিল বুলি কয়, যিটো আমি মক ড্ৰিল মানে যিকোনো দুৰ্ঘটনা হোৱাৰ আগতে যিটো আমাৰ অনুশীলন কৰা হয়, সেই অনুশীলনৰ আমি এটা ইয়াতে দাঙি ধৰিলোঁ আৰু কেনেকৈ আমি ইয়াৰ পাইপডালত জুই লাগিছিল, জুইখিনি আমি কেনেকৈ নুমুৱা হ'ল, ইয়াত আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ তৰফৰ পৰা আমাৰ অগ্নি নিৰ্বাপক বাহিনী লগতে আমাৰ চিকিৎসা সেৱা যিটো আছে, চিকিৎসা সেৱাৰ মানুহখিনি আমাৰ ইয়াতে উপস্থিত হৈ কেনেকৈ আমাক সেৱা প্ৰদান কৰিলে সেয়া আপোনালোকে দেখিছে। আমাৰ ইয়াতে খাৰুৱা তেল লগতে পৰিশোধিত তেল মানে আমাৰ মানে পাইপেদি ডিজেল পেট্ৰল পৰিবাহিত হয়, লগতে খাৰুৱা তেল পৰিবাহিত হয়। এই পাইপত যদি কিবা কাৰণত যদি ফুটা হয় বা লিকেজ হৈ যদি ইয়াত তেল ওলায় আৰু ইয়াত যদি দুৰ্ঘটনা এটা ঘটে, তেতিয়া আমি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে সেইটো আমি ইয়াতে অনুশীলন কৰি আজি দেখুওৱা হৈছে। আৰু ৰাইজৰ সজাগতা এইটো হ'লে ৰাইজে কি কৰিব আৰু আমি কি কাম কৰিব লাগে এইখিনি দেখুৱাৰ কাৰণে এইখিনি কৰা হৈছে। আৰু ইয়াৰ পৰা যাতে সজাগতা বাঢ়ে, তেনেদৰে আমি আমাৰ যিখন আমাৰ জুৰিডিকশ্যন আমি বঙাইগাঁও আৰু বঙাইগাঁও জিলা, চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাত এই তিনিটা অফচাইড মক ড্ৰিল সমাপ্ত কৰিলোঁ। আমি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন, গুৱাহাটী শিলিগুৰি পাইপলাইন, বঙাইগাঁও পাম্প ষ্টেচন তৰফৰ পৰা আৰু অইল ইণ্ডিয়া লিমিটেড বঙাইগাঁও পাম্প ষ্টেচনৰ তৰফৰ পৰা আজি ইয়াত যৌথভাৱে এটা মক ড্ৰিল আৰু লগতে তাৰ লগত সংগতি ৰাখি এখনি সজাগতা সভাৰ আহ্বান কৰিছোঁ। মক ড্ৰিলটো আমাৰ এই কাৰণে কৰা হৈছে, ইয়াৰ আমাৰ যিটো ROW বুলি কোৱা হয়, এই ROWৰ মাজেদি তিনিডাল খুব হাই প্ৰেছাৰ পাইপ গৈছে, আণ্ডাৰগ্ৰাউণ্ড পাইপ। এই পাইপডালৰ মাজেদি পৰিশোধিত তথা খাৰুৱা তেল পৰিবাহিত হয় নেইবাৰিং ষ্টেট তথা অসম, উত্তৰ পূৰ্বাঞ্চল সকলোৰে কাৰণে আমাৰ এই পাইপলাইন তিনিডাল লাইফ লাইনৰ নিচিনা। গতিকে আমি সেই পাইপলাইন তিনিডালৰ মেৰামতি তথা সুৰক্ষাৰ কাৰণে যিখিনি দৰকাৰ, কিবা এটা ঘটনা বা দুৰ্ঘটনা হ'লে ৰাইজে যাতে কেনেকৈ মোকাবিলা কৰিব লাগে, আমি কেনেকৈ মোকাবিলা কৰিম, তাকেই ৰাইজৰ আগত সাধাৰণভাৱে আমি দেখুৱাবলৈ এই মক ড্ৰিল অনুষ্ঠানটোৰ আজি আয়োজন কৰিছোঁ। कम्पिउटार कोर्स लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां। कम्पिउटार कोर्स आरो स्टेनोग्राफि फोरोंथायनि थाखाय बेसेन होनाङालासे सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। बे मोजां खाबुखौ लानानै फैदों क'क्राझारनि फ्लाइंग रुट इनस्टिट्यूटआ। क'क्राझार सहरनि जेडी रड खोदोमथलायाव थानाय फ्लाइंग रुट इनस्टिट्यूटआ एभिएशन आरो हस्पिटेलिटी सोलोंथायनि अनगायैबो बे खेबाव सोलोंसाफोरनि थाखाय लानानै फैदों कम्पिउटार आरो स्टेनोग्राफि विथ टाइपिंग कोर्सनि मोनसे मोजां खाबु। कम्पिउटार आरो स्टेनोग्राफि कोर्स सोलोंनो गोसो गुदुं फरायसाफोरनि थाखाय क'क्राझारनि फ्लाइंग रुट इनस्टिट्यूटआव 30 सोलोंसाफोरनि थाखाय बेसेन होनाङालासे मुं थिसननाया दासान्दि सोलिगासिनो आरो फैगौ 31 मार्चसिम सोलिबाय थागोन। रोंगौथि गोनां फोरोंगिरि आरो गासै मोजां खाबु थानाय बे फसंथानाव 1 बोसोरनि थाखाय PGDCA कोर्स, 6 दाननि थाखाय DCA कोर्स आरो 3 दाननि थाखाय CCA कोर्सनि सोलोंथाय लानो हागोन। जायनि गेजेराव कम्पिउटार सफ्टवेयर
ग्राफिक डिजाइनिं, वेब डिजाइनिं बायदि बायदि आयदानि सोलोंथाइ लानायजों लोगोसे स्टेनोग्राफि सोलोंनो गोसो जानाय सोलोंसाफोरा बे फसंथानाव स्टेनोग्राफि विथ टाइपिंनि सोलोंथाइ लानो हागोन। अब्ला मानोथो गोबाव खालामनो? जायफोर सोलोंसाफोरा कम्पिउटार कोर्स आरो स्टेनोग्राफि सोलोंनो गोसो नोंथांमोनहा बेसेन होनाङालासे थाबैनो क'क्राझारनि फ्लाइंग रुट इनस्टिट्यूटआव मुं थिसनफैदो। मुं थिसननो थाखाय थोंजोङै क'क्राझारनि खोदोमथलायाव थानाय फ्लाइंग रुट इनस्टिट्यूटआव फैनो हागोन आरो बांसिनै मिन्थिनो थाखाय 9394796813 नङाब्ला 8099554765 मबाइल नम्बराव फोनांजाब खालामनानै खौरां लाहरनो हागोन।